বা মধুমটো কি টেষ্টিও যাওঁতে আৰু কেইটামান লৈ যাব লাগিব ইমান গৰম কালিৰ পৰা টিউচন আহো না নাহো আৰু ঠিক নাই সব আহিলে দেখোন আমাৰ দেৰি হৈ গ'ল ব'লা 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 সব আহিলা কোনোবা এবসেন্ট আছে নেকি সব আহিলা মানে সব আহিলা যদি আজি ক্লাছটো আৰম্ভ কৰোঁ আজি আমি প্ৰথম ক্লাছ টেন্সৰ বিষয়ে পঢ়িম টেন্স তিনিটা প্ৰকাৰৰ থাকে পাষ্ট প্ৰেজেন্ট আৰু ফিউচাৰ অভিষেক কেপি আছে নেকি তোমাৰ তাত নাই নহয় খাই পেলালো মোৰ তাতো নাই যাব সময় লৈ যাম দিয়া ঠিক আছে দিয়া ঠিক আছে কিবা আছে দেনা খাবলৈ ভোক লাগিছে ইয়াত কিতাপ পঢ় তোমালোকে টেন্সৰ টাইপছ কেইটা লিখি লোৱা সঞ্জু ছাৰ কি লিখিছা একো লিখাই নাই দেখোন তুমি ছাৰ ভোকত মোৰ ঘূৰাই গৈছে কিবা এটা আছে যদি দিয়ক না ছাৰ খাবলৈ ধৈত কিতাপ পঢ় ভালকৈ লিখ হয় ছাৰ তোমাৰ পৰা ভাল ৰিজাল্ট লাগে ঠিক আছে ছাৰ ভালকৈ পঢ়ি আছোঁ ছাৰ তেনেহ'লে আজিৰ টিউশ্যন ইমানতে সমাপ্ত কৰিছোঁ কাইলৈ আহি যাবা চব চব আহিলা আজি আমাৰ মাজত ছোৱালী এজনী আহিব তাইৰ লগত তোমালোকে ফ্ৰেণ্ডশ্বিপ কৰিবা আৰু টিউশ্যনত আজিলৈকে যিমান লিখাইছোঁ নোটছখিনি তাইক দি দিবা ছোৱালী পটাব লাগিব দেই গুড ইভিনিং ছাৰ আহিলা এয়া আমাৰ নতুন ষ্টুডেণ্ট চবেই নিজৰ নিজৰ পৰিচয় দিয়া তোৰ ইমান দেৰি হ'ল যে ছাৰ মধুম চিম্ব গৈছিলোঁ কুকুৰে খেলিলে ভাগ্যে কামনা ছাৰ অলপত বাচি আহিছোঁ ছাৰ হ'ব দে যা বগে নমস্কাৰ মোৰ নাম শ্ৰী সঞ্জু সaikia নমস্কাৰ মোৰ নাম জন নমস্কাৰ মোৰ নাম ঋষি বৰা নমস্কাৰ মোৰ নাম অভিষেক শইকীয়া নমস্কাৰ মই মানস তুমি নিজৰ পৰিচয়টো দি দিয়া মাইছেল্ফ শ্ৰী আই এম ফ্ৰম তেজপুৰ চবেই ইংলিছৰ কিতাপখন আনিছানে তেন্তে হ'লে খুলি লোৱা আজি আমি ইংলিছৰ প্ৰথম চেপ্টাৰটো আৰম্ভ কৰিম
পানী বটল আনিছা না না অ' এক্সকিউজ মি অঁ কোৱা পানী আনিছা নেকি পানী আনিছোঁ অ' বেয়া নোপোৱা যদি দিবা নেকি অঁ এইটো লোৱা থেংক ইউ তে আজি আমি ক্লাছটো ইমানতে সামৰিছোঁ তোমালোকে কালি চবেই এইখন বুকে লৈ আহিবা ঐ শুনা অঁ কোৱা তোমাৰ পানী বটলটো অঁ দিয়া দিয়া মানস শ্ৰী ভাল নহয় ন অঁ ভালেই অঁ ব'লা তেন্তে এতিয়া যাওঁ অঁ ঠিক আছে তুমি টিউশ্যন অহা নাই যে ঘৰত অলপ প্ৰব্লেম চলি আছে অঁ ঠিক আছে একো নাই চল্ভ হৈ যাব বাকী টিউশ্যনত ধুনীয়া ছোৱালীজনী আহিছে নহয় এই তেতিয়ালৈ আহিব লাগিব কাইলৈ পৰা অঁ কাইলৈ পৰা আহিবা তেন্তে লগ পাম অঁ এজনীয়ে ছোৱালী নেকি অঁ এজনীয়ে ভাল আছে আহিব লাগিব আহিবি এনেদৰে মানস আৰু শ্ৰীৰ মাজত এক সুন্দৰ বন্ধুত্ব জাগি উঠিলে তেওঁলোকে বহু সময় একেলগে কটাবলৈ ল'লে এয়াই আছিল টিউশ্যনৰ ছোৱালীজনীৰ প্ৰথম ভাগ ইয়াৰ আহি থকা ভাগবোৰ চাবৰ কাৰণে আমাৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভাগটো কেনেকুৱা লাগিলে তাক এটা কমেণ্ট কৰি জনাব ধন্যবাদ